সমস্যাটো কি জানেনে? আমি জীয়াই আছোঁ, কিন্তু কিয় জীয়াই আছোঁ সেইটো নাজানো। ইকিগাই মানে জীয়াই থকাৰ কাৰণ। এইটো কোনো সাধাৰণ শব্দ নহয়, এইটো আপোনাৰ জীৱনৰ কেন্দ্ৰবিন্দু। যেতিয়া আপুনি নিজৰ ইকিগাই বিচাৰি পায়, তেতিয়া কামটো কাম যেন নালাগে, সময়টো উৰি যায় আৰু জীৱনটো বোজা নহয়, আনন্দ হৈ পৰে। ইকিগাই এটা বস্তু নহয়, ই এটা বেলেঞ্চ। 4টা প্ৰশ্নৰ উত্তৰত ইয়াৰ আৰম্ভণি হয়। আপুনি কি ভাল পায়? আপুনি কি কামত পাকৈত? মানুহে আপোনাক কিহৰ বাবে পইচা দিব পাৰে? আৰু পৃথিৱীক আপোনাৰ পৰা কি প্ৰয়োজন? যেতিয়া এই 4টা একেলগ হয়, তেতিয়া জন্ম হয় আপোনাৰ ইকিগাই। কিন্তু সমস্যাটো হৈছে বেছিভাগ মানুহে এইটো বিচাৰিয়েই নাপায়। কাৰণ কিছুমানে কেৱল টকাৰ পিছে পিছে দৌৰে, কিছুমানে কেৱল ভাল লগা কাম কৰে কিন্তু টকা নাপায়, কিছুমানে আনৰ বাবে কাম কৰে কিন্তু নিজে সুখী নহয়। ফলাফল অসম্পূৰ্ণ জীৱন।